এতিয়া বৰ্তমান সময় 7:43 হৈ গ'ল ৰাতিপুৱা। এতিয়া বৰ্তমান বগীবিল দলঙত উপস্থিত আছোঁহি। সঞ্জয় চক্ৰৱৰ্তী ছাৰক অশেষ ধন্যবাদ জনাইছোঁ। তেখেতে বহুত সুন্দৰকৈ ষ্টুডেণ্টবোৰক লৈ আনিছে আজি ফুৰাবলৈ। আজিৰ দিনটো আমি ভালকৈ ফুৰিম। অকল যে পঢ়াটো এইটো ইম্পৰ্টেণ্ট নহয়, জ্ঞান ভ্ৰমণটো এটা যথেষ্ট ইম্পৰ্টেণ্ট ষ্টুডেণ্টবোৰৰ কাৰণে। নতুন নতুন জেগা এইবোৰ জানিবৰ কাৰণে সেইখন বাছত আহিছোঁ আমি। তাকে আৰু সঞ্জয় চক্ৰৱৰ্তী ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰাতিপুৱা 5টা বজাতে ওলাই আহা। আজি 3-4মান জেগালৈ যাম। পাছিঘাট, ৰয়িং এনেকুৱা জেগালৈ যাম। ভিডিঅ'টো অকল চাই থাকক মজা হ'ব। মানে আজি ক'ব নোৱাৰোঁ, ইমান ধুনীয়া লাগিব নহয়। ইণ্টাৰেষ্টিং ভিডিঅ' দেখাই আছোঁ আজি। চাই থাকক ভিডিঅ'টো অকল চাই থাকক। বাছত আহি আছোঁ, বাছত গৈ থকা ভিডিঅ'বোৰ নেদেখাওঁ, বহুত দীঘলীয়া হ'ব ভিডিঅ'টো। ডাইৰেক্ট জেগাত পাই পিনি দেখাম, ডাইৰেক্ট জেগালৈ গৈ লওঁ। তাৰপিছত ৰাতিপুৱা ঘৰৰ পৰা ওলোৱা ভিডিঅ' নেদেখালোঁ, ডাইৰেক্ট বগীবিলৰ পৰা দেখাইছোঁ। তাকে আকৌ এতিয়া ডাইৰেক্ট জেগাত গৈ পিনি জেগাৰ পৰা দেখাম ভিডিঅ'। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি, কি কয় বন্ধুসকল? বলক গৈ আছোঁ। মজা লাগিব আজি, মজা ফালিম আজি ভিডিঅ'। পাছিঘাট ৰয়িং ফালিম আজি, মজা। বগীবিল দলঙৰ ওপৰৰ পৰা গৈ আছোঁ এতিয়া বৰ্তমান পাছিঘাটলৈ। তালৈ গৈ দেখাম আৰু এতিয়া চাই থাকক গৈ আছোঁ পাছিঘাট। আমাক বাছত লৈ অনা ড্ৰাইভাৰজনকো ধন্যবাদ জনাইছোঁ। তেখেতে বহুত সুন্দৰকৈ আমাক লৈ আনিছে। তাকে আৰু বলক গৈ আছোঁ পাছিঘাটলৈ। বলক পাছিঘাট, বলক। আহি পালোহি, বহুত গৰম। তাৰপিছত ইয়াতে পাছ বনাব লাগিব, গেট পাছ বনাই পিনি এতিয়া গৈ আছোঁ। বহুত অলপ টাইম লাগিব, তেতিয়ালৈকে বাছতে বহি থাকিব, একদম আমনি লাগিছে। এয়াই আৰু গেট পাছ বনাব লাগিব ইয়াতে। ভিৰ বহুত ভিৰ আজি, বহুত যাম দেখিছে, বহুত যাম বহুত দূৰলৈকে ভিৰ। ইয়াতে গেট পাছ বনাব লাগিব। গেট পাছ হৈ গ'ল। এতিয়া গৈ আছোঁ আমি পাছিঘাট। পাই গ'লোহি পাছিঘাট। গেটখনত ধুনীয়াকৈ লিখা আছে ৱেলকাম টু পাছিঘাট, অৰুণাচল প্ৰদেশ পুলিচ। ইয়াত ৰখাব চাগে, গেট পাছখন এণ্ট্ৰি কৰাব চাগে, দেখাব লাগিব সেইখন। যিকি নহওক বলক গৈ চাওঁ, আগুৱাই গৈ থাকোঁ। সেইখন এণ্ট্ৰি কৰি পিনি আমি ডাইৰেক্ট পাছিঘাট। মজা, একদম ধুনীয়াকৈ সোমাই গ'লোঁ অৰুণাচল প্ৰদেশ। এতিয়া বলক গৈ থাকোঁ আমি পাছিঘাটলৈ। অকল ভিডিঅ'টো চাই থাকক। মজা হ'ব আজি, মজা। ইমানো ভিৰ নাই আমাৰ তাৰ নিচিনা, অসমৰ নিচিনা। তথাপিও ঠিকে আছে দিয়ক, গৈ থাকোঁ। ঠেকে চনীখন কি ক'বা নো, ব্ৰেকাৰখনত পাই গ'লোহি দলংখন। তাৰপিছত দলংখন ওপৰ ফালৰ পৰাতো চবেই দেখিছে। আজি মই দলংখনৰ তলৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। দলংখনৰ তলৰ ছাইডটো দেখাম আজি। বলক দলংখনৰ ওপৰত উঠি ল'ম, তেনেকুৱা ছাইডত পাৰত, তাৰপিছত ওপৰৰ পৰা দেখাম পাছিঘাট ব্ৰিজৰ তলত। পুৰা যাম আজি, পুৰা দেখিছে একদম জুই জ্বলাই মাংসই বনাইছে নি, পুৰা গোন্ধ, পুৰা চেন মাৰিছে, একদম মজা। মই খাই আছে আৰু এইফালে দেখিছে এইবোৰ সৰু শিলগুটি পাহাৰখন, সেইখন পাহাৰলৈ যাম আমি। মই এইটো নেক্সট ভিডিঅ'ত দেখাম। তাত এটা ৱাটাৰফল আছিলে, সেই ৱাটাৰফলটো চাব যাম। এয়াই আৰু পাছিঘাট। সেইখন গাড়ী চাওক, দলংখন চাওক, পাছিঘাট দলঙৰ তলত। মজা আহক না। কেমেৰাত কেনেকুৱা দেখিছে নাজানো, মাক কচম মজা লাগিছে, মজা। নাইচ। ভিউজটো কেনেকুৱা পাইছে নাজানো। এইফালে চাওক, শিলগুটি।
গুটি। মজা মজা। দুহেজাৰ 21 চনত মই মানে যিমানখিনি পাৰোঁ আৰু মানে যেনেকৈ মানে কিছুমানে ডায়েৰী লিখা অভ্যাস আছে কিছুমানৰ, নিজৰ দিনলিপিবোৰ লিখি থয়। মই তেনেকৈ 2021 চনত ভাবিলোঁ য'লে মানে য'ত ঘূৰিব নাযাওঁ কিয় মানে ধুনীয়া ধুনীয়া জেগা সেইবোৰ মানে মই ইউটিউবত দি যাম। তাকে আৰু ইউটিউবত দি যাম, সেইবোৰ থাকি যাব আৰু 10-20 বছৰ পিছতো যাতে সেইবোৰ চাব পাৰোঁ। তাকে ভাবিছোঁ 2021 চনৰ 17 জানুৱাৰীৰ পৰা মই দি আহিছোঁ ভিডিঅ'। বাকী ভিডিঅ' চোৱা নাই যে চাব। আৰু ভিউজটো কেনেকুৱা লাগিছে কওক। মই নাজানো কেমেৰাত কিমান ভাল দেখিছে, কিন্তু নিজৰ চকুৰে চাবলৈ কৈছোঁ নহয়, মজা 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 লাগিছে ভিউজ, মজা মজা। শিলগুটি চাৰিওফালে পাছিঘাট, পাছিঘাট মজা মজা মজা। এয়া হৈ গ'ল অৰুণাচল পাহাৰ। সেই পাহাৰখনতে এটা ঝৰ্ণা এটা আছে বুলি কৈছে, ধুনীয়া, বহুত ধুনীয়া। মই সেই ঝৰ্ণাটো নেক্সট ভিডিঅ'ত দেখাম, মাত্ৰ আপোনালোকে চাই থাকিব। মই নেক্সট ভিডিঅ' সেই ঝৰ্ণাটো দেখাম। পানী চব পানী ঠাণ্ডা পানী, মজা মজা মা কচম। আহক নাই এবাৰ চাবলৈ, মজা লাগে। শুনক চাউণ্ড মজা। চকু বন্ধ কৰি পিনে চাউণ্ডটো শুনক, মজা ফিল হয়। চকুটো বন্ধ কৰি লওক, মজা ফিল। চকু বন্ধ কৰি চাউণ্ড শুনক, মজা পানী।